নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল AS05 নৱজ্যোতি বৰা ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মানিমুনিৰ কেইটামান উপকাৰী গুণৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মানিমুনি সকলোৰে পৰিচিত এবিধ প্ৰসিদ্ধ ঔষধি শাক। ই সাধাৰণতে দুই প্ৰকাৰৰ থাকে, এবিধ বৰ মানিমুনি, এবিধ সৰু মানিমুনি। বৰ মানিমুনি বিধতকৈ সৰু মানিমুনি বিধৰ ঔষধি গুণ বেছি থকাৰ বাবে ইয়াক কোনোৱে ঘৰত আনি টাবত ৰুই লোৱাও দেখিবলৈ পোৱা যায়। আহকচোন তেতিয়াহ'লে আজি সকলোৰে পৰিচিত মানিমুনি শাকৰ কেইটামান ঔষধি গুণৰ বিষয়ে জানি লওঁ। আমাৰ সকলোৰে চিনাকি মানিমুনি শাক খালে হজম শক্তি বঢ়োৱাৰ উপৰিও ই চুলি সৰা ৰোধ কৰাৰ লগতে চুলি গজাত সহায় কৰে। মানিমুনি শাক নিয়মীয়াকৈ যদি খোৱা হয় চৰ্মৰ ৰোগৰ লগতে খৰ, খজুৱতি, এলাৰ্জি আদি ধৰণৰ সমস্যাবোৰ নিৰাময় কৰাত সহায় কৰে। মানিমুনি শাক লিভাৰৰ বাবে বহুত উপযোগী। ই মহিলাৰ গৰ্ভনিৰোধক, অনিয়মীয়া ঋতুস্ৰাৱ আদি ধৰণৰ সমস্যাবোৰৰ বাবে বহুত উপকাৰী। এই মানিমুনিৰ পাত ভালদৰে বাটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হোৱাৰ উপৰিও ইয়াৰ পাত হেপাটাইটিছ বি ৰোগৰ বাবে বহুত উপকাৰী। এই মানিমুনি শাকে কাহ, জ্বৰ, টনচিলৰ লগতে মগজুৰ সতেজতা, সক্ৰিয়তাৰ লগতে স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে। এই মানিমুনি নিয়মীয়াকৈ খালে বয়সৰ চাপৰ পৰা ৰক্ষা পৰাৰ উপৰিও গাৰ দুৰ্গন্ধ আঁতৰাত ই সহায় কৰে। আশা কৰোঁ আজি ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা দিবা। ভিডিঅ' বনোৱাৰ উৎসাহ যোগাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।